চেণ্ডেলো চাওঁ আকৌ ছিঙি আছে কেতিয়া ছিঙিব ঠিক নাই আকৌ এটা নতুন ভিডিঅ' লৈ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই ওলাইছোঁ একেবাৰে হেলমেট চেলমেট লৈ নতুন চোলা পিন্ধি জোনাই যাবলৈ ওলাইছোঁ দাদাই ফোন কৰি ক'লে যে মোক ল'বলৈ আহ বুলি আৰু মামা ঘৰতে আছোঁ মই এতিয়া মানে বিশ্বকৰ্মা খাব আহিব সিও তাক ল'বলৈ মাতি আছে পূৰা মানে মাতিয়ে আছে সেইকাৰণে যাব ওলাইছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'ত প্ৰায় 20 কিলোমিটাৰমান আহিলোঁ আৰু এনেকুৱা জোৰকৈ পেচাব লাগিছে ধুনীয়াকৈ ৰখি ল'লোঁ পেচাবটো কৰি লওঁ আৰু গৈ থাকোঁ জোনাইলৈ অকণমান ৰেষ্ট লৈ ল'লোঁ মানে বহুত দূৰ যাওঁতে ভাগৰ লাগি যায় সেইকাৰণে অকণমান ৰেষ্ট লৈ ল'লোঁ আৰু যাওঁ এতিয়া আপোনালোকে চাই থাকক আৰু দাদাক লগ কৰোঁ পটককৈ একদম সোনকালে 20 minutes later আহি পাই গ'লোঁ দাদাৰ ঘৰ আৰু ল'ৰাই পূৰা হেণ্ডচমকৈ ওলাইছে জোতা পিন্ধি ফাটা জিন্স পেণ্ট পিন্ধিছোঁ আজি চাচোন প্ৰথমবাৰ কেনেকুৱা লাগিছে মজা লাগিছে মজা মোক চাওকচোন এইফালে চাওক মই চপ্পল পিন্ধি আহিছোঁ জোতা নাই মোৰ পিন্ধিবি নেকি এযোৰ আৰু মোৰ চপ্পলটো চাব নেকি মোৰ চপ্পলটো দেখাই দিছে ইমানে মানে বেয়া দিন হৈ আছে চাওকচোন ওচৰৰ পৰা দেখাই দে অঁ চেণ্ডেলো চাওঁ আকৌ ছিঙি আছে কেতিয়া ছিঙিব ঠিক নাই তো এতিয়া ওলাই ল'লোঁ ধুনীয়াকৈ আৰু যাওঁ এতিয়া পৰা সোনকালে ওলাইছিলোঁ দাদা ঘৰৰ পৰা লাহে আহোঁতে কিবা সন্ধিয়াই হৈ গৈছে আৰু মানে কেমেৰাত ইমানকৈ চফা নোলায় আৰু মানে বেটেৰীও নাই 5% আছে ৰ'দটো মুখৰ আগত পৰি আছে যে সেইকাৰণে কোৱালিটিটো ভালকৈ নোলায় এতিয়া তো একেবাৰে ডাইৰেক্ট মামাৰ ঘৰত যাই লগ পাম আপোনালোকক আৰু ভিডিঅ'টো চাই থাকিব সেইটো পৰাকৈ 1 hour later সি পালোঁ জোনাইৰ পৰা মামীহঁতৰ ঘৰ আৰু মামীয়ে দিলে পইচা মানে আজি হেনো ব্ৰইলাৰ খুৱাব তাকে ব্ৰইলাৰ ল'ব যাব দিছে যাওঁ ওচৰতে আছে মামাহঁতৰ ঘৰৰ ওচৰত আপোনালোকে চাই থাকিব আৰু আজি অকণমান ব্লগটো দীঘলীয়া হ'ব বেয়া নোপোৱাকৈ আপোনালোকে চাই থাকিব 5 minutes later মাংস ল'ব আহিছিলোঁ মাংসখিনি খতম হৈ থাকিলে দেৰি হ'ল অকণমান সেইকাৰণে মাছকে লৈ যাওঁ আৰু এইফালে আমাৰ বাইদেৱে মাছ কাটি দি আছে ধুনীয়াকৈ লৈ যাওঁ মামীয়ে ক'লে যে মামীৰ গাটো অকণমান বেয়া চব্জিটো তুমিয়ে বনাই দিয়া আজি বুলি সেইকাৰণে মই আহিলোঁ আৰু পাকঘৰলৈ আৰু এইফালে ৰেডি কৰিছোঁ কেৰাহী আৰু দেখাই আছোঁ আপোনালোকক কি ৰেডি কৰিছোঁ চব্জি বনোৱাৰ আগতে মই ধুনীয়াকৈ এইখিনি গোটেই বস্তুখিনি ৰেডি কৰি লৈছোঁ আৰু এইফালে আছে পিঁয়াজ ৰচুন আৰু আদা আৰু এইখিনি ধনিয়া গুড়ি এইফালে জলকীয়া নিমখ হালধি আৰু এইফালে লৈ লৈছোঁ নেমুৰ পাত মানে নেমুৰ পাত চব্জি দিলে খুব ধুনীয়া এটা ফ্লেভাৰ আহে সেইকাৰণে লৈ লৈছোঁ আৰু এইফালে আছে মাছ তো গাইজ তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ মাছৰ ৰেচিপিটো চাই খুব ভাল পাব আৰু ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিম চাই থাকক এতিয়া মই পিঁয়াজখিনি দি ল'ম আগতে পিঁয়াজখিনি দি ল'ম ধুনীয়াকৈ 2 মিনিটমান ধুনীয়াকৈ ভাজি ল'ম পিঁয়াজখিনি আৰু পিঁয়াজখিনি ৰঙা হোৱাৰ লগে লগে মই ৰচুন আৰু আদাখিনি দি দিম পিঁয়াজখিনি ধুনীয়াকৈ ভাজ খাই গ'ল এতিয়া আদা আৰু ৰচুনখিনি মই দি দিম ধুনীয়াকৈ ভাজি ল'ম আৰু ধুনীয়াকৈ পিঁয়াজ আৰু আদা আৰু ৰচুনখিনি ভাজ খাই গ'ল এতিয়া মাছটো দি দিম হাতখন থাকোঁতে নে হেতাৰ কি ইউজ কৰিব লাগে হাতৰ পৰাই দি দিওঁ আমিতো লোকেল মানুহ আপোনালোকে জানে মানে মাছটো কোনো ফ্ৰাই কৰা চিষ্টেম নাই ডাইৰেক্ট এনেকুৱা দি দিছোঁ 20 minutes চাওক চব্জিখিনি কি ধুনীয়া গ্ৰেভি আৰু জোলখিনি গোটেই গোটা হৈছে আৰু মানে চাওঁতে আপোনালোকে চাওকচোন চাওঁতে কিমান ধুনীয়া আৰু খাওঁতে কিমান ধুনীয়া লাগিব ৱাও গাইছ মজা আজি দকচি খাব লাগিব ভাতটো আমাৰ চব্জি বনোৱা কমপ্লিট হৈ গ'ল আৰু এইফালে মামীয়ে ধুনীয়াকৈ ভাত বাঢ়ি দিছে এতিয়া খাব লাগে এইফালে আছে মামা দাদা আৰু এইফালে আছে ভাইটি আৰু সেইপিনে আছে মামী দাদা মাছটো কেনেকুৱা লাগিছে একদম কৈছোঁ নহয় মজা লাগিছে ন ধন্যবাদ
আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মানে কমেণ্ট চমেণ্ট কৰি দিব অলপ কমেণ্ট চমেণ্ট কৰিলে মানে মোৰ মনটো এনেকুৱা যে ভাল লাগি যায় ভিডিঅ' বনাবলৈ আৰু উৎসাহ জাগি উঠে মোৰ মনত আৰু দাদাক লৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তেন্তে বাই বাই